2 ডিসেম্বৰৰ পৰা আজি 7 জানুৱাৰী হৈ গ'ল আজিলৈকে কোনো সন্ধান পোৱা নাই মানে কেছটো কি হ'ল মানে জাগিৰোডৰ ঘৰ তেখেতৰ আৰু ৰীমা বড়ো বাইদেউ মানে চৰাইদেউত চাকৰি কৰে পুলিচত তেখেতে মোক বহুত ৰিকুৱেষ্ট কৰি কৈ আছে যে আমাৰ দেউতাই 2 ডিসেম্বৰৰ পৰা ঘৰে আছে তালি खुलुमबाय नोंथांमोनखौ गासैखौबो आं चेनेलाव फिन बरायफिननाय थाबाय थ' लोगोफोर नोंथांमोना थाम्बनेल आरो भिडिअखौ नायनानै हमनो हाबाय जानांगौ दायो ससियेल मिडियायाव मोनसे पस्ट फोसावनायखौ नुनो मोन्दों जे जेराव सावगारियाव नुनाय मानसिया बिथांमोननि न'खरनि फोरमायनाय बायदिब्ला दासान्दि बिथाङा गोमानानै दं होननानै बुंदों थ' लोगोफोर सोरबाफोर जुदि बे सावगारियाव नुनाय मानसिखौ बहाबा नुयोब्ला नैबे स्क्रिनाव होनाय एड्रेसाव बिथांखौ जाहाथे कन्टेक्ट खालामनानै खोन्थाहरो बिथांनि मुङा जाहैबाय तुला बर' आरो डिस्ट्रिक्टआ जाहैबाय मरिगाव डिस्ट्रिक्ट भिलेजआ जाबाय रौमारि आमलाइघाट PS जागिरड तो बिथांनि एड्रेस होनाय दंखायो लोगोसे बिथांमोननि फेमिलिनि कन्टेक्ट नाम्बारबो होखानाय दङ तो बिथाङा बोरै बोरै गोमानाय बेनि सोमोन्दै अजय बर' ब्रादारा डिटेल्सै फोरमायनानै होदों तो नोंथांमोना नैबे मोनसे भिडिअ क्लिपखौ एसे नायनानै लाग्रोदो आरो बिथांखौ बहाबा जुदि नुयोब्ला नोंथांमोना जाहाथे बिथांमोननि फेमिलिनि न'खरनि कन्टेक्ट नाम्बाराव कल खालामनानै जाहाथे खोन्थाहरो लोगोसे बयबो शेयार खालामनानै होयो जाहाथे बिथांखौ थाबैनो न'खरनि मानसिफोरा मोनफिननो हाथों স্ক্ৰিনত দেখা ব্যক্তিজন 2 ডিসেম্বৰৰ পৰা আজি 7 জানুৱাৰী হৈ গ'ল আজিলৈকে কোনো সন্ধান পোৱা নাই মানে কেছটো কি হ'ল মানে জাগিৰোডৰ ঘৰ তেখেতৰ আৰু ৰীমা বড়ো বাইদেউ মানে চৰাইদেউত চাকৰি কৰে পুলিচত তেখেতে মোক বহুত ৰিকুৱেষ্ট কৰি কৈ আছে যে আমাৰ দেউতাই 2 ডিসেম্বৰৰ পৰা ঘৰে আছে তালৈকে কোনো খবৰ পৰা প্লিজ আপুনি এটা ভিডিঅ' বনাই দিয়ক যাতে পাই যে আমাৰ দেউতাই এনেকুৱা কৈছে তো মই সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ মই ভালকৈ বুজাই দি আছোঁ কাহিনীটো জাগিৰোডৰ ঘৰ দাদাজনৰ তুলা বড়ো নাম দাদাৰ মানে এখেতে মানে ঠিকাদাৰে লৈ গৈছিলে কৰ্মসূত্ৰে অন্ধ্ৰপ্ৰদেশত কোনটো ষ্টেচনত ঘৰাইছিলে ভালকৈ কৈছোঁ মানে ভিডিঅ' কৰি আছা মই ভালকৈ এড্ৰেছটো বুজাই দিয়ক এড্ৰেছটো আছিলে বিশাখাপট্টনম বিজয়পাৰা ন বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশৰ আচ্ছা আচ্ছা বিজয়পাৰা পৰা মানে ষ্টেচনৰ পৰা গায়ব হৈ গৈছে নেকি বিজয়পাৰা ষ্টেচনৰ পৰা নহয় মানে তেওঁলোকৰ যোনবিলাকে লৈ গৈছিলে তেওঁলোকে কৈছিলে যে মানে তেওঁ ট্ৰেইনৰ পৰা পৰি মানে আঁঠুত কষ্ট পাইছিলে বুলি ক'লে আচ্ছা আচ্ছা তাৰপিছত মেডিকেললৈ লৈ গ'ল তাত আচ্ছা KGH মেডিকেল বুলি KGH বিজয়পাৰাৰে আচ্ছা আচ্ছা সেই মেডিকেলৰ পৰা তেওঁ কৈছে মেডিকেলৰ বেণ্ডেজ চেণ্ডেজ কৰা হ'ল ট্ৰিটমেণ্ট হ'ল তাৰপিছত মেডিকেলৰ পৰা মানুহজনত ওলাই গ'ল বুলি তাৰ পৰা আমি বিচাৰি পোৱা নাই সেনেকে কৈছে আচ্ছা মানে ষ্টেচনৰ পুৰি কিনে দুখ পাই কিনে যাক মেডিকেলত লৈ গৈছিলে মেডিকেলৰ নামটো কি আছিলে KGH বুলি কৈছে তেওঁলোকে KGH মেডিকেলত লৈ যায় কিনে তাৰ মানে মানুহজন চিকিৎসা কৰাৰ পিছত সিহঁতে মানে কোৱাই গ'ল গমেই নাপালে নেকি সেনেকে কৈছে দুৱাৰ মানে ওলাই গ'ল ন পিছ দুৱাৰেদি সেনেকে ক'লে ক'ত গায়ব হ'ল মানুহটো গমেই নাপালে তাৰ পৰা মানে গায়ব হৈ আছে তাৰ লগত কোনো আইডি প্ৰুফ নাই বৰ্তমান তুলা বড়ো যোনে গায়ব হৈ আছে অসন্ধানহীন হৈ আছে তাৰ লগত কোনো আইডি প্ৰুফ নাই যিসকলে লৈ গৈছিল তাহাঁতৰ লগতহে আছে মানে তো হাততে এইটো আছে বোলে তুলা বড়ো বুলি কোৱা তো এতিয়ালৈকে মানে পোৱা নাই বহুত দিন হৈ গ'ল সেইকাৰণে মানে বহুত টেনশ্যন আছে পৰিয়ালসকলে আৰু মোক কৈ আছে যে পুতুকে এটা ভিডিঅ' বনাই দিয়ক আৰু আপোনালোকে জানে আৰু ছ'চিয়েল মিডিয়াৰ পাৱাৰটো কেনেকুৱা তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক তাতে যদি কোনোবা আমাৰ অসমৰে কৰ্মসূত্ৰে আছে বা দেখা পাইছে তো পুতুকে মানে এইটো নম্বৰ কল কৰি কিনে জনাই দিব তো ঘৰৰ পৰা সেইটো লৈ আহিব আৰু না বহুত টেনশ্যন হৈ আছে বহুত দিন হ'ল মানে পোৱা নাই বুলি কিনে তো কোনোবা যদি প্লিজ দেখা পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মানে ফোন নম্বৰত কল কৰি কিনে ঘৰত জনাই দিয়ক ধন্যবাদ